যিজনে তোমাক পচন্দ নকৰে সেইজনে তোমাৰ দুখ খুচৰি থকাতে ব্যস্ত থাকিব। তুমি হাঁহিলে দুখ, কথা ক'লে দুখ, কথা নাপাতিলেও দুখ বিচাৰি উলিয়াব। মনত ৰাখিবা, কিছু মানুহৰ স্বভাৱেই হ'ল আনৰ সৰু দুখবোৰ বহুত ডাঙৰ দুখ কৰাৰ দৰে দেখা। কাৰণ সেইজনে তোমাক হিংসা কৰে আৰু তোমাৰ ভাল গুণবোৰ দেখি তেওঁৰ অসহ্য লাগে। টকাই মানুহৰ অৱস্থান সলনি কৰিব পাৰে, কিন্তু কেতিয়াও স্বভাৱ সলনি কৰিব নোৱাৰে। এই পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ প্ৰাণী হ'ল মানুহ। এই মানুহজাতিটোৱে নিজৰ স্বাৰ্থ পূৰণ কৰাৰ বাবে যিকোনো কাম কৰিব পাৰে। এটা চিৰসত্য কথা, অহংকাৰ যি মানুহৰ মনত থাকিব সেইজনে কেতিয়াও নিজৰ ভুল দেখা নাপাব আৰু আনৰ মাজত কোনো ভাল গুণো দেখা নাপাব। আত্মসন্মানতকৈ ডাঙৰ আৰু একোৱেই নাই। কোনোৱে তোমাক এবাৰৰ বাবে হ'লেও আঘাত কৰিলেও সেইজনক চিনি লওক আৰু পৰাপক্ষত সেইজনৰ পৰা দূৰত থাকক। কাৰণ সেইজনে তোমাৰ পৰা বেছি প্ৰশ্ৰয় পালে একেই কাম কৰি কৰি বাৰে বাৰে তোমাক আঘাত কৰি থাকিব। আজিকালি সম্পৰ্কবোৰত আত্মীয়তা একেবাৰে নাইকিয়া হৈ পৰিছে। মানুহৰ লগত মানুহৰ সম্পৰ্ক একেবাৰে ব্যৱসায়িক হৈ পৰিছে। মানুহে আজিকালি সম্পৰ্ক ৰাখে লাভ লোকচানৰ হিচাপ কৰি বা স্বাৰ্থ দেখি। এদিন এজন দেউতাকে নিজৰ সন্তানক ক'লে, জীৱনত এই তিনিটা কথা কেতিয়াও নাপাহৰিবা। ১ নম্বৰ, ভাল খাদ্য খাবা। ২ নম্বৰ, ভাল বিচনাত শুবা আৰু ভাল ঘৰত বসবাস কৰিবা। সন্তানে উত্তৰ দিলে, আমিতো দুখীয়া, আপুনি কোৱা ভালবোৰ কিদৰে আমাৰ বাবে সম্ভৱ? তেতিয়া দেউতাকে ক'লে, যেতিয়া অত্যাধিক ভোক লাগিব তেতিয়া খাবা। সেয়াই হ'ল সকলোতকৈ ভাল খাদ্য। যেতিয়া কাম কৰি কৰি ক্লান্ত হৈ পৰিবা তেতিয়া শুবা আৰু য'তেই শুবা সেয়াই হ'ল ভাল বিচনা। যেতিয়া মানুহৰ লগত কথা পাতিবা, হতাচাৰ কৰিবা, তেতিয়া মানুহৰ অন্তৰ জয় কৰিব পাৰিবা আৰু আনৰ অন্তৰত বাস কৰিব পাৰিবা। এয়াই তোমাৰ বাবে আটাইতকৈ ভাল ঠিকনা। মাটিত পৰি থকা ধূলিয়ে আপোনাক একো ক্ষতি নকৰে, কিন্তু সেই ধূলি কেনেবাকৈ আপোনাৰ চকুত পৰে, তেতিয়া সেয়াই যন্ত্ৰণাদায়ক হৈ পৰে। সেইবাবে জীৱনত কাকো কেতিয়াও তুচ্ছ জ্ঞান নকৰিব বা দুৰ্বল বুলিও নাভাবিব। কাৰণ সৃষ্টিকৰ্তাই ভাগ্যৰ চকা কেতিয়া কোন ফালে ঘূৰাই কোনেও নাজানে। সম্পৰ্ক ভাঙি যায় তিনিটা কাৰণত: তৃতীয় ব্যক্তিৰ আগমনত, অতিৰিক্ত খঙৰ বাবে আৰু অতিমাত্ৰা অৱহেলাৰ বাবে। মাথো আই লাভ ইউ বুলি ক'লেই ভাল পোৱা হৈ নাযায়। আই হেট ইউ বুলি কোৱা মানেও ঘৃণা কৰা নুবুজায়। অনেক সময়ত আই হেট ইউ বুলি ক'লেও তাৰ মাজত অনেক ভাল পোৱা সোমাই থাকে আৰু আই লাভ ইউৰ মাজতো অনেক নাটক সোমাই থাকে। তুমি আগ্ৰহ নেদেখুওৱালৈকে যিজন মানুহে তোমাৰ কথা নাভাবে তেওঁ তোমাৰ নহয়। তেওঁক কোনো কাৰণ নোহোৱাকৈ আমনি কৰা বন্ধ কৰা আৰু তেওঁ ভালেই থাকক আৰু তুমি অকলে থকাৰ অভ্যাস গঢ়ি তোলা। অপ্ৰিয় সত্য, আপুনি ভাল পোৱা সকলৰ বেছিভাগেই আপোনাক ভাল নাপায়। আপুনি যাক বেছি বিশ্বাস কৰে তেওঁই আপোনাক বিশ্বাসঘাতকতা কৰে। আপুনি যদি উপাৰ্জন বেছি কৰিবলৈ আৰম্ভ কৰে আপোনাৰ খৰচৰ পথো বেছি হৈ যায়। আপুনি উন্নতি কৰিলে আপোনাৰ আপোন আৰু বন্ধুসকলেই বেছি কষ্ট অনুভৱ কৰে। ধন্যবাদ।